আইতা সাধু এটা শুনোৱাচোন। কোনটো সাধু কম? কালি যে তুমি কালিৰ সাধু এটা কম বুলি কৈছিলা, তাকেই কোৱা। তেতিয়াহ'লে সাধুটো শুনা। আজিৰ সাধুটোৰ নাম বুধিয়ক কাউৰী। সেয়া গ্ৰীষ্মকালৰ কথা। প্ৰচণ্ড ৰ'দ, প্ৰখৰ গৰম, ক'তো এটুপি পানীও পাবলৈ নাই। তেনেতে পিয়াহত আতুৰ এজনী কাউৰীয়ে পানী বিচাৰি হাবাথুৰি খাই ফুৰিছিল। কাউৰীজনীয়ে গছ এজোপাৰ ডালত বহি ইফালে সিফালে চাই পানীৰ সন্ধান কৰিলে। হঠাৎ এটা কলহ দেখা পাই কলহটোৰ ফালে উৰা মাৰিলে। কলহটোত পানী আছে, কিন্তু তলিতে অকণমানহে আছে। এতিয়া কি কৰা যায়? ওচৰতে এটা শিলগুটিৰ দম দেখি কাউৰীজনীৰ মনলৈ এটা বুদ্ধি আহিল। সেই দমটোৰ পৰা এটা এটাকে শিলগুটি আনি কলহটোত ভৰাই গ'ল। লাহে লাহে পানী ওপৰলৈ আহিব ধৰিলে। শেষত কাউৰীজনীয়ে পানী ঢুকি পোৱা হ'ল আৰু পানী খাই আনন্দমনে গুচি গ'ল। কাউৰীজনী সাংঘাতিক বুধিয়ক দেই। সেইকাৰণে সাধুটোৰ নাম বুধিয়ক কাউৰী। বুজিলা নহয়? বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব লাগে।